এইবাৰ 522 বৰ্ষীয়া গৰিষীয়া সভা মহোৎসৱখন অহা 13, 14, 15, 16 আৰু 17 মাৰ্চৰ পৰা হ'ব। আমাৰ ইয়াত পূৰ্ণগতিত উপকমিটিৰ লগতে আমাৰ মূল কমিটিবিলাকে কাম কাজ কৰি আছে আৰু আমাৰ এই সভাত বিশেষকৈ অইনবিলৰ নিচিনা এইবুলিও ঢুলীয়া, ওজা, নাম পাৰ্টি আৰু নৃত্য প্ৰতিযোগিতা আৰু শিল্পীৰ দ্বাৰা আমাৰ গীত পৰিৱেশন কৰা হ'ব। তিনিটা নিশা গীত পৰিৱেশন কৰা হ'ব। ইয়াত আমাৰ মৌচুম গগৈকে ধৰি হিয়ামিধিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। ইয়াত মানুহে বৰ উৎসাহেৰে বাট চাই আছে গীত শুনাৰ কাৰণে। আৰু আমি এইবুলি আমাৰ যিখন মুকলি অধিৱেশন, সেই মুকলি অধিৱেশনখন আমাৰ অতি চাবলগীয়া হ'ব। এইখিনিয়ে আমাৰ এইবাৰ মুকলি অধিৱেশনখনত আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীদেৱ আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। লগতে আমাৰ BTRৰ চিফ মহোদয় মাননীয় প্ৰমোদ বৰদেৱকো আমি নিমন্ত্ৰণ কৰাৰ কাৰণে যোজা কৰি আছোঁ। ইয়াত আমাৰ ভক্তপ্ৰাণ ৰাইজ বুলিলে আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টৰ লগতে বাস্কা ডিষ্ট্ৰিক্ট, অসমৰ বিভিন্ন ঠাইৰ যেনে তেজপুৰ, ধেমাজি, লখিমপুৰ, আমাৰ কোকৰাঝাৰ, গুৱাহাটী, নলবাৰী, ৰঙিয়া আদি অঞ্চলৰ পৰা এই অঞ্চলত আমাৰ ইয়াত ভক্ত আহে। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।